নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি নতুনকৈ এটা প্ৰেৰণা প্ৰাৰ্থনা নামৰ ইউটিউব চেনেল খুলিছোঁ। আপোনালোকে চেনেলটো আদৰি ল'ব বুলি আশা কৰিলোঁ। বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক, মোৰ নিচিনা নাপাবি, মোৰ বুকুতে সোমাই থাক, ৰূপতে মায়াৰ জাল, হাতে কামেও ভাল, বাচিব জানো ফুল, পাতিলৈ তাঁতৰ শাল, মৰমে টানিছে মোক সিফালে, টানিছে মোক ইফালে, কিনো কৰিম ক, তোকে মই ভাবিছোঁ মোৰ আপোনজন, তোকে দিলোঁ হিয়াখন আকোৱালি ল, বিয়লি বিলতে জোকাইখন বাম, খালৈটি ভৰাই মাছ কেটেকে কাম। ৰিনি, কি হ'ল কচোন? তই কালি কিয় স্কুল নগলি? কালি ইমান যে ভাল লাগিছিল। মানে কালি ছাৰে এটা কাহিনী ক'লে, কাহিনীটো ইমান যে ভাল লাগিল, তোক ক'ম বুলি ভাবিছোঁ, শুনিবি না? শুন কৈছোঁ। এসময়ত এখন ডাঙৰ হাবি আছিল। সেই হাবিখনত বহুত জীৱ জন্তু চৰাই চিৰিকটি আছিল। সেই যে জীৱ জন্তু চৰাই চিৰিকটিবোৰ আছিল, সিহঁতে এদিন কি ভাবিলে জানো? সিহঁতে ভাবিলে যে মানুহবোৰ গাড়ী মটৰত উঠি বহু দূৰ দূৰণিলৈ ফুৰিবলৈ যায়, আমিও গাড়ীত উঠি ফুৰিবলৈ যাম। ৰচোন, তই কাহিনীটো নুশুনাকৈ মাজতে কি পেক পেক কৰি থাক? মই কিবা কাহিনীটোহে কৈছোঁ। মই বহিয়ে কাহিনীটো কওঁ। সিহঁতে মানে চৰাই চিৰিকটি জীৱ জন্তুবোৰ অৰ্থাৎ প্ৰাণীবোৰে এদিন ফুৰিবলৈ যাবলৈ গাড়ী এখন কিনিবলৈ ওলাল। সিহঁত অৰ্থাৎ ফেঁচা, ভেকুলী, কাউৰীকে ধৰি কেইটামান প্ৰাণী দোকান গ'ল। সিহঁতৰ মাজতে আলোচনা হ'ল যে কি গাড়ী কিনিব। এনেকুৱাতে কাউৰীয়ে ক'লে কাৰ কাৰ। আকৌ চিন্তা হ'ল যে গাড়ী নতুন নে পুৰণা। তেনেদৰে গুণাগুচা কৰি থাকোঁতে ফেঁচাই ক'লে অৰ্থাৎ নতুন গাড়ী। তাৰপাছত সকলো প্ৰাণী গাড়ীত উঠিবলৈ গ'ল। তই আগতে কাহিনীটো শুনচোন। গাড়ীখনততো সকলো প্ৰাণী নুজুৰে। আকৌ সিদ্ধান্ত হ'ল যে তেওঁলোকে এখন ডাঙৰ গাড়ী কিনিব। তেতিয়া সিহঁতৰ মাজত ভেকুলী এটাই ক'লে ট্ৰাকখন কিনা হ'ল। তেতিয়া জিলিক গাড়ীখন চাবলৈ মাতিলে। জিলিয়ে চাই মেলি ক'লে আৰু ইঞ্জিন চিঞ্জিন নাই, ইঞ্জিন চিঞ্জিন নাই, ইঞ্জিন চিঞ্জিন নাই, ইঞ্জিন চিঞ্জিন নাই। তাৰপাছত তেওঁলোকৰ গাড়ী কিনা নহ'ল। এতিয়া ক তই কাহিনীটো শুনি কেনেকুৱা পালি? তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাহিনীটো কেনেকুৱা পালে জনাবচোন। যদি কাহিনীটো শুনি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে